ভাল লাগছে যে গাছটো ৰুব লাগে, গাছ ৰুব লাগে, প্ৰকৃতি বচাওক, গাছ কাটিব নালাগে। যদি এক পাত গাছ কাটছে 5 পাত গাছ ৰুব লাগে। তো এতিয়া মানে কালিৰ কাৰণে মানে অহাকালিৰ কাৰণে গছপুলি নিব আহিছোঁ মন আছে একদম। তো আহিলোঁ গুণদাৰ লগত এয়া নাৰ্চাৰীত অকল যিটো 5 জুন বিশ্ব পৰিৱেশ দিৱস। তো অহাকালিৰ কাৰণে পূৰা ৰেডি না কি? ৰেডি একদম ৰেডি আৰু এই দুপৰীয়া লৈছোঁ এই ঘৰৰ কাৰণে দেখুৱা নাকি ঘৰত যাই কেনে। তো এই কৃষ্ণচূড়া লৈছোঁ, তাৰপিছত চেগুন। তো এতিয়া একদম অহাকালি একদম ফালাফালি হ'ব মানে আমাৰ। তো সঞ্জিত দা অহা কথা কিজানি, তো সি কৈছিল। তো এতিয়া ঘৰলৈকে যাওঁ, তো একদম লগ পাই যাওঁ। ঘৰতে দি দিলোঁ দুপাত। আহি পালোঁ খুটি মুটিলে একদম ৰেডি। তো প্ৰথম ঘৰত নাছিল যে বাহিৰত আছোঁ। তো ডিপুৰ গাড়ী পূৰা খুটি একদম চাই মুখে। তো এতিয়া ৰিজাৰ্ভ উঠাইছোঁ বৰ্তমান। ইয়াৰ আমাৰ লগত আছে ডিপুদা। হাই চৰি কৌশিক ভাই। অ'কে গাইজ, তো গমটো পাইছে মানে আজি কি গম নাপায় নেকি? তো মোক কৰিছোঁ আজি হ'ল 5 জুন বিশ্ব পৰিৱেশ দিৱস। তো আজি গছপুলি আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস তাৰে কাৰণে ৰৈ আছোঁ। তো বৰ্তমান আছোঁ এতিয়া ৰিজাৰ্ভত। এতিয়া আমি গোটেই আছোঁ মানে আমি চব আছোঁ। তো এতিয়া গছপুলি ৰুওঁ, তো দেখুৱাইছোঁ আপোনালোকক না কি কয়। আমাৰ কাৰ্যসূচী আৰম্ভ হৈ গৈছে লাহে লাহে। আমাৰ ডিপুদাই প্ৰথম বৃক্ষৰোপণ কৰিয়াল মানে খুটি মাৰিছে। দাদা অনুভৱ কৰি দিয়ক। অনুভৱৰ কথা নকবি আজি অনুভৱ ইয়াতে পেট্ৰল আৰু এই মানে জলজলিত মানে কেভি গেট দেখিন তো ৰোৱা কথা আছিল। বৰ্তমান আহি পল মাজত সঞ্জিত দা। তো কেনে খবৰ? বঢ়িয়া একদম। আৰু ভিডিঅ' চালে নে? ধামাকা ভিডিঅ' পুৰা ভাইৰেল হৈ আছে। বেলেগ কালি এটা মিম হৈ গৈছিল ভাইৰেল পুৰা একদম। 1K শ্বেয়াৰ আছে নেকি না 100 শ্বেয়াৰ হৈছে না? পুৰা 100 শ্বেয়াৰ হৈছে। তো ভাবি চাওক আৰু ভিডিঅ'টো কালি 1K হৈছে চাগে। 2K পাৰ হৈ গৈছে। চাওক কেনেকুৱা একদম ধামাকা ভিডিঅ'। আৰু 100 শ্বেয়াৰ আৰু ইফালে নিতুলে দিয়াটো 1.6K গুচি গৈছে এদিনতে। একদিনত 1.6K গুচি গৈছে। একদিনতো নহয়, গোটেই দিনটোতো নহয়। যোৱাকালি কিবা ৰাতি 10টা বজাত দিছে ন, 10:30 মানত দিছে। দিয়াৰ পিছতে 12টা বজাতে 1K পাৰ হৈ গুচি গৈছে। আৰু তাৰ শ্বেয়াৰ গৈছে মই কালি চোৱাতে 56 নে কি গৈছিল শ্বেয়াৰ। বাপৰে। আৰু জিনটোৱে দিয়াতে তাৰ 100 ক্ৰছ কৰি গৈছে আৰু 2Kৰ ওপৰত গৈছে। মজা। তো সকলোৱে চাব দেই সঞ্জিত দা আৰু মোকো চাবই, মোকো চাই আছে আৰু চাব সঞ্জিত দাক না কি কয়। বঢ়িয়া চাব, ছাপোৰ্ট কৰিব। আৰু সঞ্জিত ব্লগিং কৰিছে মানে এইৰে আজি যিহেতু বৃক্ষৰোপণ তাৰ কাৰণে ব্লগিং কৰি আছোঁ ময়ো, নকৰা নহয়। দিম অলপ চলপ হ'লেও দিম। মজা। ঐ তো বৰ্তমান ইখান সঞ্জিত দাৰ হাতীখান এতিয়া চলাম। তো ঠিকেই চলিছে দে। তো এতিয়া ইয়াৰ হাতীখন চলাওঁ এতিয়া মই আৰু ইয়াত হৈ গ'ল। এতিয়া যাওঁ না কি কয়? ভাই এখন হাতী হয়। ভাই বৈদ্য দে। ওকে, তো হাই ফ্ৰেণ্ডছ, ওয়েলকাম বেক টু মাই চেনেল। আপোনালোকৰ মাজত তো এতিয়া লেটকৈ ইণ্টাৰভিউ দিলোঁ। তো এতিয়া আমাৰ বৃক্ষৰোপণ কাৰ্য চলি আছে। তো এতিয়া ইয়াতে ৰুম, তো শেষৰ চাই ভিতৰত না কি কয়? তো চাওক।
ভজন তো ইয়াতে পাৰ্কিং কৰিছিলোঁ পৰব নেকি ইয়াতে ৰুম তো এটা কম কৰ এই ইডালৰ কাৰণে খুটি চুটি মাৰি নেটখিনি বান্ধিছা দাফান লৈছে না কোনো দাওখান ক'ত দিছিলোঁ ইয়াক দিছোঁ দাওখান ক'ত সেয়াত আছে অঁ তো যাই থাকোঁ লাহে লাহে অ'কে গাইজ তো ইয়াৰ পৰা এতিয়া যাওঁ মানে খাটাৰপাৰালৈকে যাওঁ KVK তো তালৈকে যাওঁ মানে তাত ৰুব তো জলজৰি মানে আগতে ৰোৱা হৈছে তো জলজৰি নহয় এতিয়া খাটাৰপাৰাত যাম তো দেখুৱাই আছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু উপভোগ কৰক না কি কয় পাকা আছে তো ইয়াত আহিলোঁ KVKত ইয়াত দাদাহঁতে কাম কৰিছে গছ পৰি ৰৈছে তো সেইপিনে চব ৰোৱা হৈ গৈছে সেই লাইন বাই লাইন ইয়াতে দিল আৰু ইয়াতে দিব আৰু সেইপিনে কাম চলিছে একদম গোটেই লাইনটো দিব এনেকৈ চব লাইনত এনেকৈ তো মজা আমি কৰিছোঁ না কি কয় কি কবি একো নহয় ভাল লাগছে মন্তব্যটো কেনে তোমাৰ আজি ভাল লাগছে এই বস্তুবিলাক গাছ চাছ ৰুলি ভাল লাগে গাছ ৰুব লাগে মানে অক্সিজেন নাপোৱা হৈছে মানে সেইকাৰণে উশাহ ল'ব পৰা নাই বোলে তই উশাহ ল'ব পাৰি আছোঁ এই আমাৰ ডিপু তো ঘৰত নেকি তো গাইজ বন্ধুসকল হৰ্ষৰ কেমেৰা চুইচ কৰিছোঁ মই আৰু হৰ্ষৰ কেমেৰা হৰ্ষই গম নাপায় মই কি ব্লগ কৰিছোঁ আৰু হৰ্ষ সেইটো পিছফালে আছে আৰু আমি ইয়াতে আহিছিলোঁ গছ ৰোৱনৰ কাৰণে আৰু আজিতো জানে কি আহিছিলোঁ আৰু অলপমান তথাপিও লকডাউন কৰোণা এইবোৰ হৈ আছে আৰু এইপিনে আছে গছবোৰ দেখা পাইছে আপোনালোকে আৰু এইপিনে গোটেইবোৰ গছ ৰুইছে আৰু এইপিনেও ৰুই আছে এইপিনে এইটো মন্দিৰটো এয়া হ'ল আমাৰ বাইক আছে তো গাইজ এতিয়া সঞ্জিতা যাব আমাৰ ঘৰত মানে অলপ কিবা অলপ আয়োজন আছে তো এতিয়া মই যাম লাহেকৈ তো যাম আৰু বেছি ঘৰত তো যাই কিনে লগ পাই আছোঁ নে কি কয় মানে এটা কাম কাজ কৰিলে অলপ লাগি কয় তো অ'কে গাইজ তো এতিয়া ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত হ'ল সঞ্জিতা আমাৰ ঘৰৰ যাই আছোঁ মানে সঞ্জিতা ঘৰত যাব তো কিবা আৰু খুৱাই দি যাম যিহেতু চব বন্ধ আছে তো তাৰ কাৰণে তো এতিয়া কি কয় তো চাই কওকচোন বাই বাই
ওকে গাইজ, যদি ভিডিওটো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। তো ওকে নেক্সট ভিডিঅ'লৈ, তেতিয়াহ'লে বাই বাই গাইজ। তো এইটো ভিডিঅ' চাগে 2 দিন পিছত যাব, তো চাব সকলোৱে নাকি তলত হৈ আছে কেমেৰাটো ভাল লগা